গুড মৰ্ণিং সকলোকে সুপ্ৰভাত। আজি মই গৈ আছোঁ তামোলপুৰত ছেশ্যন দিবলৈ। অলপ দূৰ হয় মোৰ ঘৰৰ পৰা। এইখন দেখিলোঁ নতুন এখন ৰিজৰ্টৰ নিচিনা খুলিছে, ধুনীয়া লাগিছে, ডাঙৰ বান্দৰটো দেখা পাই এটা ভিডিঅ' কৰি ল'লোঁ। এতিয়া আমি গৈ আছোঁ, কিন্তু ভিউটো ধুনীয়া লাগিছে, চাৰিওফালে চাহপাত বাগানে বাগান একেবাৰে চাৰিওফালে। ইফালে মোৰ হাজবেণ্ড, ছোৱালীজনী, সৰু ছোৱালীজনী, এনেকৈ আমি গৈ আছোঁ এতিয়া ছেশ্যন দিবলৈ। মানে ধূলা বহুত, সেইকাৰণে একদম মাস্কখন খুলি ৰাখিব নোৱাৰে, তথাপিও মই অলপ সময়ৰ কাৰণে ভিডিঅ' বনাইছোঁ কাৰণে খুলি ৰাখিছোঁ। আমি ছেশ্যন দিব গৈ আছোঁ। মানুহজনীৰ বহুত হাই প্ৰেছাৰ হৈ আছিলে, তেওঁ সেইকাৰণে মোক ছেশ্যন দিবলৈ মাতি আছিলে। তেওঁ ক্লাছ ল'ম বুলি কৈছে, ক্লাছো ল'ব তেওঁ, তথাপিও মাজতে তেওঁ মানে ছেশ্যন এটা ল'ম বুলি ছেশ্যন ল'ব খুজিছে, সেইকাৰণে মই ছেশ্যন দিব গৈ আছোঁ। দূৰ যদিও গৈ আছোঁ, কাৰণ তেওঁৰো একদম কেঁচুৱা আছে, সেইকাৰণে নিজে গৈ মই দি আহিবৰ কাৰণে ওলাইছোঁ। কষ্ট হ'লেও তেওঁলোকৰ অসুবিধা যিহেতু, সেইকাৰণে মই নিজে অলপ কষ্ট কৰি ওলাইছোঁ। ময়ো বাচ্ছা লৈয়ে গৈছোঁ আৰু তথাপিও মোৰ জনটো অকণমান ডাঙৰে, সেইবাবে তাইক লৈ ওলাইছোঁ মই। এয়ে আৰু সন্ধিয়া এবেলা অলপমান ওলাই গ'লোঁ বাহিৰলৈ। ইফালে মই, মোৰ হাজবেণ্ড, আমি চাৰিজনে, ছোৱালী দুজনী মোৰ। ইফালে ছোৱালী দুজনীৰ অলপমান এক্টিং চলি আছে, দুজনী ভনীয়েকৰ বায়েকে। এনেকৈ এনজয় কৰি আজি ভিডিঅ'টো এইখিনিতে সামৰিছোঁ। ভাল লাগিলে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।